হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিবিজ জোনাকলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এখন সোণৰ ঠাই দেখুৱাম, যিখন ঠাই আপুনি দেখিলে অবাক মানিব। বলক আমি ভিডিঅ'টো একেবাৰে দেৰি নকৰি আৰম্ভ কৰোঁ। পরাণরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না লিখ হিয়াৰ ৰচনা পরাণরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা জোৎস্না হৃদয়ৰে হাসনা এয়া চাওক আপোনালোকে সোণৰ এইটো ইয়াতে কোৱা হয় গল্ডেন টেম্পুল। এইটো বৰফ চাওক, সোণ জিলিকাতে জিলিকি আছে।
বোধি বৃক্ষৰ তলত বহা নিষেধ। এজোপা গছজোপা ইয়াতে বহিবলৈ নিদিয়ে। নিশ্চয় দেখিছে সোণৰ দৰে কেনেকৈ জিলিকি আছে, সেইটো কাৰণে ইয়াৰ নামটো গল্ডেন টেম্পল। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ থাকিল। অন্য এটা ভিডিঅ' লগ পাম।